সো আজি আপোনালোকক এটা ইনফৰমেশ্যন প্ৰভাইড কৰিম আৰু আপোনালোকে ইয়াৰ পৰা নিশ্চয় কিবা এটা শিকিব পাব আৰু যদি শিকিবলৈ পায় তেতিয়াহ'লে মোৰ বহুত ভাল লাগিব। সো মই এটা কথা ক'ব বিচাৰোঁ, য়ংষ্টাৰ যেতিয়া জিমলৈ আহে তো তেওঁলোকৰ মাইণ্ডছেট থাকে যে আমি দাদা কি ছাপ্লিমেণ্ট ল'ব লাগিব। কিছুমানে সোধে দাদা মই প্ৰ'টিন ল'ব পাৰিম নে, ক্ৰিয়েটিন ল'ব পাৰিম নে। সো এইটো এটা কমন কুৱেশ্যন সিহঁতৰ থাকে। সো মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে প্ৰথমতে জিমৰ ৰেগুলাৰ বেচিকত এক্সাৰচাইজখিনি কৰিবলৈ আহক। আপোনালোকে যেতিয়া নিজৰ এক্সাৰচাইজখিনি কৰি যেতিয়া আপোনালোকৰ ৰেগুলাৰ জিমত প্ৰতি এটা মন বহিব, তেতিয়া আপোনালোকে ট্ৰেইনাৰৰ সহায়ত আপুনি যি ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিব বিচাৰে সেই ছাপ্লিমেণ্টটো আপুনি ব্যৱহাৰ কৰিব পাৰে। চ' মই তোমালোকক ক'ম যে তোমালোকে প্ৰথম মন বহাব লাগিব নিজৰ এক্সাৰচাইজৰ প্ৰতি, আৰু তোমালোকে এদিন দুদিন গৈ তোমালোকৰ যিবোৰ গা বিষ হয় আৰু সেই গা বিষৰ ফলত তোমালোকে জিমটো কণ্টিনিউ কৰিব নোৱাৰা। তো মই তোমালোকক এইটোৱে ক'ব বিচাৰোঁ, তোমালোকে সেই গা বিষটো হ'বই, সেই প্ৰথম ফেজটো যেতিয়া তুমি পাৰ কৰিবা তাৰপাছত চাবা তোমাৰ জিম নগ'লে তোমাৰ মন আৰু তোমাৰ মানে বডিটো তোমাৰ ভাল লাগি নাথাকে। চ' এইটোৱে হ'ল এটা জিমৰ মানে বেনিফিট, যে তোমালোকে যেতিয়া ইণ্টাৰেষ্টেড হৈ যাবা তেতিয়া চাবা তোমালোকে জিম নগৈ থাকিব নোৱাৰিবা আৰু তেতিয়াই তুমি এটা সুন্দৰ জীৱন পাবা বুলি আশা কৰোঁ।